এনেকৈ বেটাৰ চাওঁতে 4 বছৰ পূৰ হৈ গ'ল। এয়া ফটো। এতিয়া আমাৰ ডেকোৰেশ্যনৰ কাৰণে উঠাই দিম দেই। আৰু যিহেতু বাচন সৰু দুবাৰ তিনিবাৰ বনোৱা হৈছে এইয়া চাৰ্ফ লগাই দিলোঁ। কেনেকুৱা লাগিছে জনাব আপোনালোকে। মোৰ মতে ভালেই লাগিছে, যিহেতু মই নিজে কৰিছোঁ ভালেই লাগিছে। আৰু বাৰ্থডে বুলি ক'লেতো ৰুমটো নসজালে ভালেই নালাগে, গতিকে এনেকৈ সৰুকৈ অকণমান সজাই দিলোঁ। কেনেকুৱা লাগিছে জনাব আপোনালোকে। এনেকৈ অকণমান সৰুকৈ এইয়া আকৌ বাইদেউহঁতে আকৌ আমাৰ ৰিলছ বহি আছে। ভিডিঅ' এটা বনাই দিব। এয়া দেহাৰ বাৰ্থডে কেকটো লিখিব লাগিছিলে সৌৰভ, লিখিলে সৌৰম। কেক নকটাকতে এখনমান ফটো উঠাই ল'লোঁ। ভালকৈ নুঠে, বেটা ফটো উঠিবলৈ বহুত অশান্তি পায়। আৰু এয়া বেটাকো মাৰি দিলোঁ এনেকৈ। ইয়াক আমি মাৰিলোঁ পোৱালিকেইটাৰ লগত। চিমুখিখিনি ওচৰতে কেকটো বেয়া নকটা আগতেই কৈছে মমকেইটা নুফুৰাবা দেই মা। সেই গতিকে মমকেইটা মানে জ্বলাই নুফুৰাই আৰু নমাই নিদিলোঁ। এয়া এনেকৈ বাহিৰতো বহুত মানুহ ৰৈ আছে। এয়া একেবাৰে বেটা কেক কাটিবলৈ এক্সাইটেড হৈ আছে। বহুত ল'ৰা ছোৱালী দেখিছোঁ, কিন্তু কেক কটা সময়ত বহুত কান্দে। আমাৰ বেটাই কিন্তু সৰুৰ পৰাই কান্দা নাই। সেয়া প্ৰথমে কৰি দিলে মনোময় আৰু কেকটো কটা হৈ আমাৰ বাপেকে চাওকচোন কেনেকুৱা কৰি আছে। ওচৰতে গোটাই দিলোঁ। চিমখিনিখিনি ওচৰতে পেলাই দিলে যে हैप्पी बर्थडे बोलो। আৰু অকণ আমাৰ পোৱালি সিহঁতকতো নোখোৱালে কৰিব। পোৱালি মানুহে কেকৰ কাৰণে হেৰি কৰি থাকে ন, খবৰ কেতিয়া গতিকে পোৱালিকেইটাই জানো। काम इधर देखो।
এয়া বেটাই গিফ্ট কেইটা ল'ব জানিছে আৰু গিফ্ট কেইটা লৈ আকৌ থেংক ইউ বুলি ক'বলৈ জানে কিন্তু আকৌ দেই हैप्पी बर्थडे গুচি যোৱা বিধৰো নহয় हैप्पी बर्थडे बोलो हाथ मिलाओ हां हां बहुत बेसी भिडिओ करिलो অকণমান अंकल कहाँ दिया अंकल थोड़ा थोड़ा सा सबका थोड़ा थोड़ा चलो इधर इधर देखो Happy birthday to you.